এভৰিৱান, মই আছোঁ বৰ্তমান লখিমপুৰ ফকুন্দলনি আৰু ইয়াত খাতাৰনাক উচ্ছেদ চলি আছে। আপোনালোকক দেখাম। ইয়াৰ মানুহবোৰ নিজ নিজ ঠাই এৰি বেলেগ এখন ঠাইত ৰূপান্তৰিত হৈ আছে। আৰু ইয়াত দেখিব পাৰিছে মোৰ পিছফালে, আৰু এইটো যিটো এলেকা, এইটো গোটেই এলেকাটো আপোনাৰ ফৰেষ্ট আছিলে সময়ত। আৰু মই আজি ইয়াত আহিছোঁ অলপ চাবলৈ জেগাখন। আৰু ইয়াত দেখিব পৰিছে গোটেই ফৰেষ্ট দখল কৰি বহি আছিলে, আৰু এতিয়া উচ্ছেদ অভিযান যিটো চলি আছে আৰু মানুহবোৰ এঠাইৰ পৰা আন ঠাইলৈ ৰূপান্তৰিত হৈ আছে। Oh my God! ইয়াত দেখিব পাৰিছে গাইজ, চব মিয়া মানুহ। আৰু এইটো লখিমপুৰ ফকুন্দলনি চাইছে, নিজৰ ঘৰবোৰ ভাঙি পিনে গৈ আছেগৈ। এইটো দেখিব পাৰিছে। Oh my God! আপুনি ৰখিব দেই ইয়াত, 1 মিনিট ৰ'ব দেই। Oh my God! কি হ'ব এইবোৰ মানুহৰ? আনচাৰি কিবা ক'ব বিচাৰিছা নেকি? কেনেকুৱা লাগিছে এইটো চিটুৱেশ্যন চাই? হা? Okay.